নমস্কাৰ, ভইচ অফ চানডুবি ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকলৈ অভিনন্দন জনালোঁ। আগৰ ভিডিঅ'টোত দেখাইছিলোঁ নিচান গ্ৰামৰ স্বচ্ছতা আৰু সৌন্দৰ্য। আজিৰ ভিডিঅ'টোত দেখাম নিচান গ্ৰামত থকা এটি হোমষ্টে। হোমষ্টেৰ সন্মুখত থকা সুন্দৰ এই জপনাইদি আমি হোমষ্টেৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ আহক। এয়া হোমষ্টেৰ ভিতৰৰ পৰিৱেশ, সুন্দৰ পৰিৱেশ। আপুনি নিচান গ্ৰামলৈ আহিলে এই হোমষ্টেত থাকি যাব পাৰে। ইতিমধ্যে এই হোমষ্টেত বিদেশৰ পৰ্যটক আহিও থাকি গৈছে, তে আপুনিও থাকিব পাৰে। বিদেশী পৰ্যটকে থাকি সুখ অনুভৱ কৰা এই হোমষ্টেৰ পৰিৱেশটো আমি চাওঁ আহক। এয়া ঘৰৰ বাৰান্দাত সুন্দৰ বাঁহেৰে সজা সোফা বহা এখন আপুনি দেখিবলৈ পাইছে। আপুনিও বহিব পাৰে এয়া। হোমষ্টেৰ এইটো সুকীয়া জিৰণি চৰা। ইয়াত আপুনি বহি সৌন্দৰ্য উপভোগ কৰিব পাৰে। এইটো মুৰ্গীৰ গঁৰাল। পৰ্যটকে থকা শুৱনি কথাৰ বাট চৰাত এয়া সুন্দৰ বাঁহৰ সোফা। আপুনিও ইয়াত এবাৰ জিৰণি ল'ব পাৰে। আৰু ভিতৰত সুন্দৰ পৰিৱেশেৰে তৈয়াৰী বাঁহৰ বিচনা, আৰু এই বিচনাত থাকি আপুনিও সুখ অনুভৱ কৰিব পাৰে। এইটো নিচান গ্ৰামৰ এটা হোমষ্টে। এই সুন্দৰ পৰিৱেশ, ইয়াত পৰ্যটকসকলে নিচান গ্ৰামত আহিলে থাকিব সুবিধা আছে। এই সৰু হোমষ্টে হ'লেও যথেষ্ট পৰিপাতি। এইটো নিচান গ্ৰাম বাবুপাৰা কয় না? এইটো হোমষ্টে কিমান দিন হ'ল বনোৱা? 2 বছৰমান হ'ল। ইয়াত মানুহে থাকিব পাৰে? আচ্ছা, আপোনাৰ ফোন নম্বৰটো লৈ যাম। আচ্ছা, হ'ব, ঠিক আছে। এই হোমষ্টেৰ খটখটি আৰু পদূলিমুখটো খুব আকৰ্ষণীয়। এই হোমষ্টেৰ খটখটিটো আমাৰ যি নাঙল, এই নাঙল দুই হাতেৰে সাজি ইয়াত সুন্দৰভাৱে ৰাখিছে। এইটো এটা হোমষ্টে।
তো ইয়াৰ পৰিৱেশটো খুবেই ভাল আৰু হোমষ্টেৰ এই পৰিৱেশ পৰ্যটক আৰু থকা মানুহৰ কাৰণে নিশ্চয় সুবিধাজনক হ'ব। এয়া হ'ল নিচান গ্ৰাম বাবুপাৰাত থকা এটি সুন্দৰ হোমষ্টে। নিচান গ্ৰাম বাবুপাৰাত থকা সেই হোমষ্টেৰ পৰা আমি লাহে লাহে এই সুন্দৰ জোপনাৰে ওলাই আহিলোঁ আৰু আমি আগবাঢ়ি গ'লোঁ নিচান গ্ৰামৰ আটাইতকৈ সুন্দৰ ঠাই ভিউ পইণ্ট থকা সেই স্থানলৈ। মানে আমি মানে জনজাতীয় মানুহখিনিৰ যে এটা প্ৰকৃতিৰ প্ৰতি মৰম স্নেহ যে আছে, তো এতিয়া সেইবিলাক সংৰক্ষণ আৰু তাৰ ডেকৰেশ্যন, তাৰ মানে সৌন্দৰ্য বৰ্ধন, গছ গছনিৰ অৱশিষ্ট অংশখিনিও যে কিবা ক'বলৈ গৈ আছে, কিবা ক'ব বিচাৰি আছে, সেইখিনি আৰ্ট, সেইখিনি কলা এই নিচান গ্ৰামৰ মানুহখিনিৰ আছে, আজি দেখিছে। কিয় ভয় খাইছা? এইটো কুকুৰটো নিচান গ্ৰামৰ খুব ভয় খাইছে আমাক। গাঁওখনৰ আটাইতকৈ আকৰ্ষণীয় স্থান ইয়াৰ ভিউ পইণ্ট, আৰু ভিউ পইণ্টত ইয়াৰ গাঁৱৰ শিল্পীসকলে সজা এই আটক ধুনীয়া কাৰুকাৰ্য আপুনি চাব আহিব পাৰে। কি আনিছে? आंनि न' थिखुना বিস্কুট। बिस्कुट चिनि ঠিক আছে, বৰষুণ দি আছে, ভালে হৈছে, গৰম হৈ আছিল তো। এনেদৰে সুন্দৰ গাঁওখনৰ পৰা আমি বিদায় মাগিলোঁ। বৰষাহিত্য নিচান গ্ৰাম চাবলৈ আপুনি আহিব পাৰে।
নাইবা শীতৰ সন্ধিয়াও আপুনি আহিব পাৰে। সুন্দৰ কাম।